তেওঁ ছোৱালীবোৰৰ উইকনেছটো কি হয় যে এইটো কৰিলে এইটো হয় বুলি মানে ইণ্ডাষ্ট্ৰিটোত যেতিয়া সোমাওঁ তেতিয়া কি প্ৰডিউচাৰে কণ্টেক্ট কৰে নেকি মেইনলিটো মানে চবকে বহুত ভালো আছে বহুত বেয়াও আছে প্ৰডিউচাৰ হওক ডাইৰেক্টৰ হওক মানে তুমি মেইনলি মানে প্ৰডিউচাৰৰ পৰা মেইনলি মই যোনটো পাইছোঁ মানে সেইটো কৈছোঁ মই Okay. একচুৱেলি এজন মানে প্ৰডিউচাৰ কিবা এনেকুৱা ইনচিডেণ্ট আছে নেকি আছে কিন্তু মই ক'ব নোৱাৰোঁ এতিয়া কিন্তু মই বাচি থাকিবলৈ কৈছোঁ আৰু মানে নতুন উঠি অহা হেৰিখিনি প্ৰভু দাসীৰ সেৱা গ্ৰহণ কৰক তুমি থাকা গকুলৰ নন্দৰ ঘৰত আৰু মই থাকো আয়ানৰ পোতাহালত বন্দিনী হৈ উঠিলা নন্দিনী মোৰ যাওঁ বুলি কেনিবা ওলাই নীলগৰ পৰা চাই থাকে তাইও ছ'চিয়েল মিডিয়াত তুমি যেতিয়া ভিডিঅ'জবোৰ দিয়া অকল তোমাৰ বুলিয়েই নহয় যেতিয়া মানুহে ভিডিঅ'জবোৰ দিয়ে বহুত মানে কিছুমান ক্ৰিটিচিজিম দেখা পাওঁ ন বেয়া ভাল কমেণ্টছ এইবিলাক দিয়ে সেইবিলাক তুমি কেতিয়াবা ফেচ কৰি পাইছানে বহুত ফেচ কৰিছোঁ তেতিয়া তোমাৰ কেনেকুৱা লাগে মনটো বেয়া লাগে আৰু জানা কমেণ্ট কোনে বেছি বেয়াকে দিয়ে বহুত আপোন মানুহে বেছি বেয়াকে দিয়ে মানে মই যোনটো মানে কমেণ্ট বেয়াকে য'ৰ পৰা আহিব তো একাউণ্টটো যেতিয়া চাওঁ ফেক একাউণ্ট সেইটো আচলতে জেলাচিৰ কাৰণে হয় Hello everyone and welcome back to our new episode. নমস্কাৰ মই শ্ৰীৰশ্মী শইকীয়া আমাৰ অন্য এটি এপিছডলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ আজি এই মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে এগৰাকী বিশেষ অতিথি এগৰাকী খুব জনপ্ৰিয় আচলতে ছ'চিয়েল মিডিয়াত এগৰাকী খুব জনপ্ৰিয় ইনফ্লুৱেঞ্চাৰ লগতে এগৰাকী খুব সুন্দৰ নৃত্যশিল্পী আৰু লগতে অসমীয়া ইণ্ডাষ্ট্ৰী আমাৰ নৱপ্ৰজন্মক খলকনি সৃষ্টি কৰা এগৰাকী খুব মৰম লগা অভিনেত্ৰী আশ্ৰিতা তামলী আশ্ৰিতা কি খবৰ ভাল তোমাৰ খুব ভাল কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে যে মোক ইমান এটা ধুনীয়া অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে ৱেলকাম আৰু আশ্ৰিতা আমি অফ কেমেৰাত গম পাইছিলোঁ বাৰু তোমাৰ ঘৰ ক'ত কি সেইখিনি কথা গম পাইছোঁ কিন্তু সকলোকে অকণমান যদি কৈ দিয়া তোমাৰ ঘৰত কোন কোন আছে এতিয়া বৰ্তমান নাচৰ ক্ষেত্ৰৰ কথাটো আমি গম পাইছোঁ কিন্তু এতিয়া পঢ়া শুনা কি কৰি আছা এইখিনি কথা অকণমান কৈ দিয়াচোন মোৰ ঘৰ শিৱসাগৰ ৰংঘৰ চাৰিআলি আৰু মোৰ ঘৰত মা দেউতা মই আৰু দাদা আৰু মই এইবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ অ'কে তাৰপাছত নৃত্যৰ জগতখনত তুমি কেনেকৈ আহিলা কিমান বয়সৰ পৰা তুমি নাচি আছা আৰু কি ডান্স ফৰ্ম তুমি কৰি আছা মই 3 বছৰ বয়সৰ পৰাই আচলতে ডান্স ষ্টাৰ্ট কৰিছিলোঁ প্ৰথমতে মোৰ গুৰু আছিল নটৰাজ কলাক্ষেত্ৰত মই আচলতে এডমিশ্যন লগাইছিলোঁ প্ৰথমতে 3 বছৰ কি ডান্স ফৰ্ম তুমি তেতিয়া মই সত্ৰীয়া প্ৰথম শিকিছিলোঁ তেতিয়া সত্ৰীয়া মই 3 বছৰ বয়সৰ পৰাই শিকিছিলোঁ তাৰপিছত শিকি অলপ শিকি তাৰপিছত মই আকৌ কথকত এডমিশ্যন লগালোঁ কথক শিকিলোঁ তাৰপিছত আকৌ ক্ৰিয়েটিভতো মই এডমিশ্যন লগালোঁ ক্ৰিয়েটিভো শিকিলোঁ টেলেণ্টেড দেই চব জানে চব কি নকৰা সেইটো কোৱাচোন কি ডান্স ফৰ্ম তুমি নাজানা বহুত আছে বাৰু এতিয়াও শিকিবলৈ বহুত আছে শিকি গৈ থাকিম এতিয়া সত্ৰীয়া জাৰ্ণিটো তোমাৰ কেনেকুৱা হয় বা কথকত তুমি কোনটো ক্লাছত ইমানখিনি ডান্স ফৰ্ম যে তুমি কৰি আছা কেতিয়া কোনটো সময়ত কৰিছিলা মানে তেতিয়া টাইম হিচাপে মানে হেৰি কৰি দিয়া হয় ন ডিভাইড কৰি দিয়া হয় এটা সময়ত এটা সময়ত এটা ক্লাছ চ' তেনেকেই মিলাইছিলোঁ আৰু যিহেতু দুইটা ডান্স ফৰ্মে মোক খুবেই প্ৰিয় এটা অসমৰ এটা ইণ্টাৰনেশ্যনেল হয় যদি গোটেইখিনিৰ ভিতৰত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে কোনটো ডান্স ষ্টাইল চবতছে তোমাৰ ফেভৰেট হয় কথক ফেভৰেট হয় ন আচলতে আমি দেখি আছোঁ তাই খুব ধুনীয়া মই ইনষ্টাগ্ৰামত তোমাৰ ভিডিঅ'জ খুব চাওঁ দেই ইমান ধুনীয়াকৈ নাচে মানে তোমাৰ হাতৰ ভংগীমাবিলাক ইমানেই ধুনীয়া ইমান এলিগেণ্ট লাগে নহয় তোমাৰ নাচখিনি মই খুব ফ'ল' কৰোঁ আৰু কথকটো তোমাৰ একদম তোমাৰ লগত পুৰা পাৰফেক্ট মেটচ কৰে মানে আৰু তাৰপিছত মই নাচৰ লগতো ক্লাছ 2-3 মানৰ পৰা নাটকো ষ্টাৰ্ট দিছিলোঁ নাটক কৰিছিলোঁ অভিনয়ো মোৰ মানে বহুত বেছিয়ে প্ৰিয় সেয়াটো বাৰু দেখিছোঁ আৰু যিহেতু অভিনয়তে নাচো সোমাই থাকে চব সোমাই থাকে যে সেইকাৰণে নাচতকৈও মানে অভিনয়টো বেছি প্ৰিয় বুলি ক'লেও মানে বেয়া নহয় যিহেতু চব তাতে নাচটো সোমায়ে থাকে নাচটো প্ৰিয় অভিনয়টো প্ৰিয় অভিনয় মই ক্লাছ 2-3 মানৰ পৰা আৰম্ভ কৰিছিলোঁ কম্পিটিশ্যনো কৰিছোঁ নাটকৰ অল আছাম তেনেকৈ বেষ্ট এক্ট্ৰেছো হৈছোঁ দুবাৰ তেনেকৈ
নৃত্যৰ কথাটো আমি জানোৱেই, তোমাৰ ধেৰ ভিডিঅ'জ দেখি আছোঁ, কিন্তু এক্টিঙৰ জগতখনত তুমি কেনেকৈ আহিলা? এক্টিঙৰ জগতখনত কি বুলি ক'ম এতিয়া, প্ৰথমতে শিৱসাগৰতে মানে ফটোশ্বুট কৰিছিলোঁ। ফটোশ্বুট কৰিছিলোঁ, তাতে এজন মানুহ আছিলে আক্ৰাম দা বুলি, তেওঁৰ নামটো মই ল'বই লাগিব। তেওঁ সেই লকডাউনৰ টাইমত শ্বৰ্ট ফিল্মছবোৰ মানে আমাক সৰু ল'ৰা ছোৱালীখিনিক তেনেকৈ উৎসাহ জনাই শ্বৰ্ট ফিল্মছ কৰাই বা এনেকৈ ফটোশ্বুট কৰাই তেনেকৈ কৰি আছিলোঁ। তাৰপিছত টিকটক সেইটো সময়ত আছিলে, টিকটক খুবেই বনাইছিলোঁ, একদম মানে মায়ে গালি পাৰি যায়গৈ আৰু একদম মানে মেখেলা চাদৰ উলিয়াই পিনি মানে মই তেনেকেই মানে যা মানে থৈ দিওঁ আৰু মানে এতিয়াতো তোমাক ৰিলছতো দেখি পায়ে থাকোঁ, এতিয়াও মানে সেইটো মেখেলা চাদৰ উলিয়াও, তাত মই নাসামৰো আৰু মানে পেলাই দিওঁ, ইযোৰৰ পিছত সিযোৰ পিন্ধো, সিযোৰৰ পিছত সিযোৰ পিন্ধো, তেনেকৈ কৰি থকা হয়। টিকটক বনাইছিলোঁ, সেই টিকটকটোৱে মোৰ টাৰ্ণিং পইণ্ট বুলি ক'লেও বেয়া নহয় আচলতে। নৃত্যৰ কথাটো মই গম পালোৱেই, কিন্তু এতিয়া অসমীয়া ইণ্ডাষ্ট্ৰীত বহুতো মিউজিক ভিডিঅ'ছত তোমাক দেখা পাই আছোঁ। এই জগতখনত কেনেকৈ আহিলা? আচলতে লকডাউনৰ পৰাই মানে এজন তাতে আমাৰ মানুহ আছিল শিৱসাগৰত, আক্ৰাম দা বুলি। তেওঁ মানে তাতে ফটোশ্বুট কৰিছিলোঁ, প্ৰথম ফটোশ্বুট কৰিছিলোঁ। দেন তেতিয়া মানে লকডাউনত তেওঁ শ্বৰ্ট ফিল্মছবোৰ কৰাইছিলে, মানে এনেকৈ সৰু সৰু শিশুবোৰক মানে তেওঁ উৎসাহ জনাই মানে কৰি পিনি মানে। চ' তেনেকেই শ্বৰ্ট ফিল্মছ এনেকৈ কেমেৰাৰ অকণমান জ্ঞান পালোঁ, তো ইণ্টাৰেষ্টটো মানে বাঢ়িলে কেমেৰাৰ প্ৰতি কামৰ লগত। চ' তেনেকৈ কৰি গৈ থাকিলোঁ লকডাউনত। ইণ্ডাষ্ট্ৰীত কেনেকৈ আহিলা? তাৰপিছত টিকটকটো একদম মানে টাৰ্ণিং পইণ্ট বুলি ক'লেও বেয়া নহয়। টিকটকত মানে বহুত ভিডিঅ'জ বনালোঁ, মানে একদম মানে টিকটকটো যোৱাৰ পিছত মানে বহুত ডিপ্ৰেশ্যনত গৈছিলোঁ বুলি ক'লেও বেয়া নহয়। মানুহে হাঁহিব পাৰে, বাট যোনে টিকটকটো চলাইছিলে তেওঁলোকেহে গম পাব মানে কিমান তোমাৰ চাগে বহুত ফলোৱাৰ্ছ আছিলে। বহুত ফলোৱাৰ্ছো নাছিলে, ঠিক মানে ভিউজটো বেছি আছিলে দেই, বহুত আছিলে। আৰু প্লাছ মানে মোৰ ৰিলছতো তুমি ৰিলছত মানে মোৰ নিজৰো এটা হেছটেগ আছিলে তাতে টিকটকতে, মানে 1 মিলিয়ন মান ভিউজ আছিলে, মানে ভালেমানখিনি আছিলে তেতিয়া। আৰু লকডাউনৰ টাইমত মানে মই ডান্সৰ ভিডিঅ'বোৰ কৰি পষ্ট কৰিছিলোঁ, আৰু সেইখিনি কৰিবলৈ মোক মায়ে বহুত মানে ছাপোৰ্ট দিছিলে যে তই কৰ বুলি। জোৰো দিয়ে কেতিয়াবা, কয় বাদ দিয়া, কিনো আৰু গৰমত বা হেৰিত কিনো বনাই থাকিম। তো মায়ে মোক বহুত জোৰ দিয়ে, বনাচোন, বনা, ভাল লাগে। তো তেনেকৈ ভিডিঅ'বোৰ অকণমান মানুহে ভাল পালে, মানুহে আশীৰ্বাদ কৰিলে। চ' তাৰপিছত তেনেকেই চান্স পালোঁ, কল আহিলে বা এনেকৈ। প্ৰথম তোমাৰ ভিডিঅ'জবোৰ চাই তোমাৰ তেনেকৈ বহুতো অফাৰ আহিছে। লকডাউনৰ আগতো, কিন্তু লকডাউনৰ আগত মই এখন চিৰিয়েল কৰিছিলোঁ, জোনাকত কৰিছিলোঁ। সেইখন মানে তাৰ যোনজনী ডাইৰেক্টৰ আছিলে, বাইদেউ সঞ্চিতা তালুকদাৰ মেম আছিলে। তো ৰিয়েলিটি শ্ব' তাত গৈছিলোঁ মই, মানে এনেকৈ তাল চে তাল ৰিদম তাল চে তাল বুলি দূৰদৰ্শনৰ, তাত মই উইনাৰ হৈছিলোঁ মানে। তাৰে মানে জাজ আছিলে যে, চ' তেওঁ মোক তেনেকৈ চিনাকি হ'ল। তো চিনাকি হোৱাৰ থ্ৰুৱেদিয়ে তেওঁ মোক চিৰিয়েলখন অফাৰ কৰিলে, তেনেকৈ কৰিলোঁ। সৰু আছিলোঁ বাৰু তেতিয়া। চ' তেনেকেই কৰি গৈ আহিলোঁ। এতিয়া মিউজিক ভিডিঅ'ছৰ চান্স পাইছোঁ ৰিলছৰ পৰা। কিমানখিনি মিউজিক ভিডিঅ'ছ এতিয়ালৈকে কৰিছা? তেনেকৈ হিচাপ কৰিলে ধেৰ আছে, ক'ব নোৱাৰি। বেয়াই ভালে চব আছে। আৰু তোমাৰ ভাল লগা মিউজিক ভিডিঅ' কোনটো? ভাল লগা মিউজিক ভিডিঅ' ৰিচেণ্ট মই কৰি গৈছিলোঁ অভিতম মাউত প্ৰডাকশ্যনৰ কেতেকী বুলি আছে, আৰু পাপৰি বাৰ এটা খুব ধুনীয়া গান, কোনে কি ক'ব শুন, সেইটো। তো তেনেকৈ আছে, আৰু আহি আছে। আৰু চিৰিয়েলো কৰি আছোঁ, এতিয়া এখন কৰিলোঁ ৰঙত, ৰামধেনু ছিৰিজৰ বৰ্তমান প্ৰজেক্ট সেয়া কৰি আছোঁ। আৰু এইখিনিত যে তুমি আগবাঢ়ি আহিছা, এইখিনি ক্ষেত্ৰত মানে তোমাৰ নিজৰ এইখিনি প্ৰেৰণা নে আনৰ পৰা মানে অনুপ্ৰেৰণা পাইছিলা? নাই, মই সৰুৰ পৰাই যিহেতু নাটক কৰিছিলোঁ, তো তেতিয়াৰ পৰাই মানে মই ভাবি আহিছিলোঁ যে মোৰ এক্টিঙৰ প্ৰতি খুবেই ইণ্টাৰেষ্ট আছিলে। মই মানে কিবা এটা নিজৰ প্ৰতি বিশ্বাস আছিলে যে মই কিবা এটা কৰিব পাৰিমগৈ চাগে বা এনেকৈ। চ' নিজৰ প্ৰতি বিশ্বাস থকাৰ কাৰণে আজি চাগে এইখিনি পাইছোঁহি, আৰু শিকি গৈ থাকিম, শিকি যাম, বহুতখিনি শিকিবলৈ আছে। হ'লেও আশ্ৰিতাৰ জীৱনততো কোনোবা এটা ছাপোৰ্ট ছিষ্টেমটো আছে। ছাপোৰ্ট ছিষ্টেম চিয়'ৰ। সেইখিনিত তোমাক কোনে ছাপোৰ্ট মা দেউতাটো একদম প্ৰথমতে আহিব। মা দেউতা বহুত ছাপোৰ্ট কৰে, কেমেৰা বা চবতে মানে বহুতেই বেছি ছাপোৰ্ট কৰে। যেতিয়া তুমি ডান্স কম্পিটিশ্যনবিলাকলৈ যোৱা বা এতিয়া মিউজিক ভিডিঅ'জবোৰ কৰি থাকোঁতে মাহঁতেতো যায় চাগে? যায়, মোক মানে একদম এৰি নিদিয়ে মানে। আৰু যিহেতু ইণ্ডাষ্ট্ৰিটোৰ কথা গম পায়, ইমানো মানে বিশেষকৈ ছোৱালীৰ কাৰণে ইমানো ছেফ নহয়। ছেফ নহয় বুলি কি ক'ম, মই নতুন উঠি অহা হেৰিখিনি ক'ব বিচাৰিছোঁ যে অলপ মানে চবৰে ভাল বেয়া চব থাকে ন। অভিনয় জগতখনত আহোঁতে কিবা তেনেকুৱা ডিফিকাল্টিজ পাইছা নেকি? অলপতো পাইছোঁৱেই। অভিনয় জগতখনত যেতিয়া আহিছা, কিবা এনেকুৱা ডিফিকাল্টিজ ফেচ কৰিছানে?
ডিফিকাল্টিজ ক'বলৈ গ'লেতো বহুতেই ফেচ কৰিছোঁ আচলতে থেকা খোৱা হেৰি বুলি ক'লেও বেয়া নহয় তুমিতো খুব নতুন বহুত নতুন কাৰণে আচলতে এইখিনি ফেচ কৰিব লগা হৈছে নতুন কাৰণে কোনোবাই কিবা কয় নেকি কোনোবাই কিবা মানে বাছ ছোৱালীৰ কাৰণে অকণমান ছেফ নহয় যিহেতু সেইটো ক'ব বিচাৰিছোঁ মানে এতিয়া নতুন যিখিনি উঠি আহিছে ময়ো উঠি আহিছোঁ আচলতে কিন্তু হ'লেও যিখিনি একেবাৰে নতুন সেইখিনি মই ক'ব বিচাৰোঁ যে প্ৰডিউচাৰ চাই কাম কৰিবলৈ তো সেইকাৰণে পইণ্ট কিন্তু কেনেকুৱা ষ্টৰী আমি অলপমান জানিব পাৰিম নেকি বাৰু কেনেকুৱা ষ্টৰী মানে তুমি এতিয়া গম পাইছা এই ছোৱালীবোৰৰ লগতনো কি কৰিব পৰা যায় তুমি ছোৱালীবোৰৰ উইকনেছটো কি হয় যে এইটো কৰিলে এইটো হয় বুলি মানে ইণ্ডাষ্ট্ৰিটোত যেতিয়া সোমাওঁ তেতিয়া কি প্ৰডিউচাৰে কণ্টেক্ট কৰে নেকি মেইনলিটো মানে চবকে মানে বহুত ভালো আছে বহুত বেয়াও আছে প্ৰডিউচাৰ হওক ডাইৰেক্টৰ হওক মানে তুমি মেইনলি মানে প্ৰডিউচাৰৰ পৰা মেইনলি মই যোনটো পাইছোঁ মানে সেইটো কৈছোঁ মই একচুৱেলি এজন প্ৰডিউচাৰ এনেকুৱা ইনসিডেন্ট আছে নেকি আছে কিন্তু মই ক'ব নোৱাৰো এতিয়া কিন্তু মই বাছি থাকিবলৈ কৈছোঁ আৰু মানে নতুন উঠি অহা হেৰিখিনিক ইমান খুলিও ক'ব নোৱাৰি ঠিক আছে সেইবিলাক বাৰু অলপমান পাৰ্চনেল হয় আমি সেইখিনি নাপাতো কিন্তু আশ্ৰিতাৰ জীৱনত এনেকুৱা এই ক্ষেত্ৰবিলাকত আহোঁতে বা অভিনয় জগত বুলিয়েই নহয় নাচৰ ক্ষেত্ৰখনত আহোঁতেও কিবা এনেকুৱা ইনচিডেণ্ট আছে নেকি ভাল লগা বা বেয়া লগা কিবা এনেকুৱা মুহূৰ্ত আছে নেকি বা তুমি যেনেকৈ এতিয়া ক'লা যে অভিনয় ক্ষেত্ৰখনি তুমি অলপ বেয়া হেৰি এটা দেখিছা যে প্ৰডিউচাৰ চাই পিনেহে আমি কাম কৰিব লাগে তেনেকুৱা নাচৰ ক্ষেত্ৰত তুমি পাইছা নেকি নাচৰ ক্ষেত্ৰতো পাইছোঁ নাই পোৱা বুলি ক'লেও মানে বেয়া নহয় মানে বহুতখিনি পাইছোঁ ধৰা তোমাৰ বহুতখিনি মানুহৰ জেলেচি বহুত কিবা কম্পিটিশ্যন তাত থাকিলে জানাই তুমিও মানে ইমান ভাল এগৰাকী নৃত্যশিল্পী ন তো এইখিনি জেলেচি প্লাছ মানুহৰ সিটোৰ পৰা মানে মই মানে কেতিয়াবা মানে মোৰ বহুত দুখ লাগে মানে কিয় মানে মানুহে ইমান হেৰি কৰিছে মানে তো সেইকাৰণে কি ক'ম এতিয়া মানে তুমি সেইখিনিৰ পৰা কেনেকে বাছি আহিব মই বাছ এভইড কৰোঁ মানে মানুহ এভইড কৰোঁ মানে জেলেচি কৰক বাছ মানে এভইড কৰি যাওঁ তাৰ কাৰণেহে আজি তুমি এইখিনিত আছা হয়নে ভগৱানে একদম সেইখিনি কাৰণেহে তুমি আজি ছাকচেছফুল হৈছা আৰু এইটো মানে তোমাৰ অকল মানুহবোৰে জেলেচি হেৰি কৰা নহয় আনকি মোৰ নিজৰ গুৰু কিছুমানেও জেলেচি বা কিবা ক্ষেত্ৰত মানে এনেকুৱা বহুতখিনি মানে মই পাইছোঁ ক্ষেত্ৰত কিন্তু ময়ো পাইছোঁ গুৰুৰ ক্ষেত্ৰতো মানে মই পাইছোঁ সেইটোও বহুত দুখ লাগে কিন্তু উপায় নাই থাকে সেইটোৱে জীৱনটো এনেকুৱাই গুৰুসকলৰ তেতিয়া তথাপিও আমি গুৰুসকলক শ্ৰদ্ধা গুৰু সদায় গুৰুৱে কাৰণ তেখেতসকলৰ কাৰণে আজি আমি এইখিনিত আছোঁ হয়নে হয় গতিকে সেইবিলাক এভইড কৰি চলিলেই মানুহ ছাকচেছফুল হ'ব আৰু এইখিনি নাচ আৰু অভিনয়ৰ বাদে আৰু কি কৰা তুমি কি কৰি ভাল লাগে নাচ আৰু অভিনয় বাদেতো মোৰ খাই ভাল লাগে মই খাই বিৰাট ভাল পাওঁ মোক যদি একদম কয় একদম খাবলৈ দিছোঁ মোক একো নালাগে মানে একদম খাই ভাল পোৱা মই ফাষ্ট ফুডটো ম'ম' পিজ্জা পৰা আদি কৰি চব ভাল পাওঁ কিন্তু মই হাঁহ মাংসটো ভাল পাওঁ হাঁহ মাংসৰ গোটা ভাজিটো মোৰ মানে ভাতৰ লগত দিলে মানে মোক একো নালাগে আৰু মই মানে চুইগিত অৰ্ডাৰ দিওঁ হাঁহ মাংস মানে মোক মায়ে কৈ যে এইটো বেমাৰ হ'ব আনকি মোৰ হৈছে মানে মোৰ কোনটো বেমাৰ হৈছে মইতো ক'ব নোৱাৰোঁ মোৰ লাজ লগা বেমাৰ মানে যিটো বাথৰুমত মানে হয় মানে মই মানে একদম হাঁহ খাই মোৰ এইটো হৈ গ'ল পিছত ভয়ো লাগিলে মই নাখাওঁ নেকি এৰিয়ে দিওঁ নেকি তাৰপিছত কেইদিনমান এৰি ৰহা তাৰপিছত আকৌ ধৰিছোঁ খাবলৈ নোৱাৰি মানে এতিয়াতো পুৰা তোমাৰ কামৰ ওপৰত কাম আহি আছে হয়নে এনেকুৱা কিবা হেল্থ ডায়েট কিবা মেইনটেইন কৰা নাই পুৰা খাই থাকো মই মোক মানে যোনে দেখে নে কেমেৰাত অলপ ডাঙৰ দেখি মোক মানে আৰু ৰিয়েল দেখি কয় মানে কিছুমান কাষ্টিং কৰে হয় তাত কাষ্টিং যদি অনলাইন কৰি দিয়ে তাহলে ৰিয়েলত দেখে এই হয়নে বাৰু মানে ইমান সৰু পোৱালি ভুল কৰিলো নে কাষ্টিং কৰি কেতিয়াবা মোৰ এনেকুৱাও হৈছে মানে তথাপি তোমাৰ ভিডিঅ'জ বিলাকত তোমাৰ সেই বাচপনাহটো আছে সেইটোতো এতিয়াও আছে চকলেটি গাৰ্ল খুব মৰম লগা তাই কথাবিলাক মৰম লগাকে কয় সেইটো আছে আশ্ৰিতা অথনি আমি অফ কেমেৰাত মই কৈ থকা শুনিছিলোঁ তুমি নাচৰ বাদেও মানে ভাওনাৰ লগত ৰাসৰ লগতো জড়িত আছা নাটক যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াৰ ভাওনা আৰু ৰাসো কৰি আহিছোঁ মানে ভিডিঅ' দেখা পাইছোঁ অলপমান ৰাসৰ কিবা বচন অলপ গাই শুনাবা নেকি বাৰু ৰাসৰটো তেনেকে ৰাধাৰ ডাইলগ এটা মনত আছে একদম চিম্পল ডাইলগ অলপ ইমোচনেলো হয় প্লাছ মানে ভাল লগাও হয়
ভুল হ'লে ক্ষমা কৰিব দেই নহয় মই বহুত দিন মানে 2 বছৰ গেপ পৰি গ'ল মোৰ এক্সামৰ কাৰণে ৰাখত Okay. ফিৰবি ট্ৰাই কৰিছোঁ প্ৰভু দাসীৰ সেৱা গ্ৰহণ কৰক তুমি থাকা গকুলৰ নন্দৰ ঘৰত আৰু মই থাকো আয়ানৰ পোতাহালত বন্দিনী হৈ কুটিলা নন্দিনী মোৰ যাওঁ বুলি কেনিবা ওলাই নীলগৰ পৰা চাই থাকে তাইও কিমান যে যাতনাত ছাতি ফুটি কৰি ৰাধাই কিদৰে কটাইছে জীৱন পটকে মানে ইমোচনেল হৈ গৈছিলো মই ভাবিছো আৰু ক'বা নেকি তুমি সোমাই পৰিছিলো আৰু অলপ কিবা দেখাব পাৰিবা নেকি আৰু ভাল লাগিছে আৰু মনত নাই এটা সৰুকে দৈৱকীৰ ডায়লগ এটা মনত আছে কিন্তু সেইটো ভুলে পাহৰি গলো মানে মই একো নাই ট্ৰাই কৰা কিবা ভুল হ'ব পাৰে দে মই জানো মানে ভুল হ'ব সেইটো ডায়লগ অলপ হ'লেও ভুল হ'ব কিন্তু প্লিজ মোক ক্ষমা কৰি দিব একো নহয় অল দ্য বেষ্ট থেংক ইউ মানে ডাইলগটো মোৰ খুবেই প্ৰিয় মানে দৈৱকী সেইটো ডাইলগ মানে খুবেই মই দৈৱকী আজিলৈ গোৱা নাই কিন্তু মানে প্ৰিয় মানে ডাইলগটো ওকে কোৱা দাদা কিবা সেইটো অনৰ্থক ল'ব লাগিব মই মৃত্যুৰ দণ্ড কিবা সেইটো মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে মানৱ হৈ মানৱ নামত কিয় কলংক মানিছা দাদা কিয় অ গড তুমি চকু পানী কেনেকে ওলাই গ'ল ওলাই যায় অ মা পুৰা ভিতৰত সোমাই যায় একদম চকু পানী উলিয়াই তাই এক্টিং কৰে ৱাও such a talented girl খুব ভাল লাগিলে একদম আচৰিত কথা মই দেখা নাই এনেকে এক্টিং কৰা দেখিছো কিন্তু এনেকে কান্দোতে এনেকে যে চকু পানী ওলাই যোৱা প্ৰথম দেখি পাইছো পুৰা ভিতৰত সোমাই যোৱা ন ভিতৰত সোমাই কেনেকুৱা লাগে এক্টিঙতেই নহয় ডান্সতো মই এবাৰ থিম এটা কৰিছিলোঁ নহয় আইদেউ সন্তিকৈ থিমটো নৃত্যাঞ্জলি যে শান্তুমণি শৰ্মা ছাৰে যে পাতে তাতে মই গৈছিলোঁ 2024ত গৈছিলোঁ তাতে মই প্ৰথম নহয় ছেকেণ্ডবাৰ কাৰণে কৰিছিলোঁ আইদেউ সন্তিকৈ আমাৰ অসমৰ প্ৰথমগৰাকী অভিনেত্ৰী তেওঁৰ ওপৰত মানে গোটেই থিমটো আছিলে মানে সেই থিমটো কৰোঁতে মানে একদম মই ইমানেই ভিতৰত সোমাই গ'লোঁ মানে ডান্সটো শেষ হোৱাৰ পিছতো মানে মই ষ্টেজতে মানে বহি কান্দিয়ে আছোঁ মানে আৰু তেওঁৰ জীৱনতো ইমান ঘাত প্ৰতিঘাত এজনী এক্ট্ৰেছ ইমান ঘাত প্ৰতিঘাত তেওঁৰ জীৱনটো তুমি জানাই একদম মানে সেইখিনি মনত পেলাই মানে একদম ভিতৰত সোমাই যোৱা হয় মানে তাৰে অকমান ডায়লগ এটা শুনিব পালে তাৰ ডায়লগ নাছিলে এক্ট আছিলে নৃত্য নাটিকা ডান্স ড্ৰামা সেইটোৱে অ'কে আমিতো এতিয়া নাচ চাবতো নোৱাৰো আজি আপোনালোকে মোৰ ইনষ্টাগ্ৰামত চাই ল'ব ইনষ্টাগ্ৰাম বুলি কওঁতে এটা মনত পৰিছে মোৰ তুমি যিহেতু এতিয়া ৰিলছ বনাই থাকা এতিয়া ৰিলছখিনি যে বনাই থকা আঁৰত মানে অডিয়েঞ্চক তুমি কি ইনফ্লুৱেঞ্চ কৰিব বিচাৰা কি মেছেজ দিব বিচাৰা কি ইনফ্লুৱেঞ্চ মানে মই যোনখিনি কাম কৰি ভাল পাওঁ সেইখিনিয়ে মই আচলতে ভিডিঅ' বনাওঁ ভিডিঅ'ৰ যোগেদি মই অডিয়েঞ্চৰ তৰফৰ পৰা মানে মৰম পাব বিচাৰোঁ বা আশীৰ্বাদ পাব বিচাৰোঁ তো সেইখিনি ইনফ্লুৱেঞ্চাৰ ঠিক মই একদম ইনফ্লুৱেঞ্চাৰ লাইনটো যোৱা নাই বৰ্তমান মই ইনফ্লুৱেঞ্চাৰ প্লাছ ডান্স প্লাছ এক্টিং মই তিনিটাই একেৰাহে চলাই আছোঁ তো মই গোটেইজনী অকল ইনফ্লুৱেঞ্চাৰ বুলিও ক'ব নাযাওঁ ইনফ্লুৱেঞ্চাৰ শব্দটো বহুত বেলেগ বুজায় চ' তেনেকৈ কৰি গৈ আছোঁ আৰু এতিয়া মানে উঠি অহা প্ৰজন্ম নহয় তুমি এতিয়া নতুন প্ৰজন্মৰে যিহেতু ছোৱালী হয় তথাপিও তুমি এতিয়া যোনখিনি তোমাৰ ফ্ৰেণ্ডছ হয় বা তোমাৰ যোনখিনি শুভাকাংক্ষী সেইসকলক তুমি কি ক'ব বিচৰা মানে এই ছ'চিয়েল মিডিয়া ক্ষেত্ৰখনি যদি থাকে বা আছে বা ৰিলছ বনাই আছে তেখেতসকলে কি মানে ভাল কৰি আছে বেয়া কৰি আছে কি ধৰণে আগবাঢ়ি যাব পাৰিব মই এটা কথা কওঁ মানে ছ'চিয়েল মিডিয়াটোক মানে ভৰসা কৰিব নোৱাৰি দেই মোৰ মানে এবাৰ কি হৈছিল মোৰ এতিয়া যোনটো মোৰ একাউণ্ট হয় এইটো মোৰ নতুন একাউণ্ট হয় মোৰ যোনটো আগৰ একাউণ্ট আছিল সেইটো মোৰ বেণ্ড হৈ গৈছিল মানে মোৰ 70,000 ফলোৱাৰ্ছ সেইটো বেণ্ড হৈ গৈছিল চ' মানে মই সেইকাৰণে তেতিয়াৰ পৰাই মানে অকণমান মই
ডিপ্ৰেশ্যন বুলি ক'লেও বেয়া নহয়, অকণমান মানে গুচি গৈছিলোঁ। প্লাছ ইমান মানে ডাঙৰ এটা ফেমিলি মই হেৰাই পাইছিলোঁ মানে। তাৰপিছত মানে ভাবিছিলোঁ নবনাওৱেই নেকি, কাৰণ ইমানখিনি কষ্ট কৰিও যদি ইমান মানে কিবা এটা কাৰণে যদি একাউণ্টটো বেণ্ড হৈ যায়, প্লাছ ইনষ্টাগ্ৰামৰ কমিউনিটি গাইডলাইনছো ইমানো ষ্ট্ৰং নহয়, কাৰণ আমাৰ অসমৰ বহুতখিনি হেকাৰ্ছ আছে, বেনাৰ্ছ আছে, প্লাছ বাহিৰৰো আছে। তো সেইখিনিৰ পৰা মই উঠি অহা প্ৰজন্মখিনিক বাচি থাকিবলৈ কওঁ, অলপ সাৱধানে মই ছ'চিয়েল মিডিয়াটো চলাবলৈ কওঁ, আৰু ছ'চিয়েল মিডিয়াতে যে মই এইখিনি কাম কৰিম বা গোটেই মই লাইফটো ছ'চিয়েল মিডিয়া কৰি জাৰিয়া, প্লাছ এইটো ছাইডকৈ ৰাখিব লাগে দেই, পঢ়াটো মেইন ছাইডকৈ ৰাখিব লাগে। চ' সেইকাৰণে মই কৈছোঁ যে ছ'চিয়েল মিডিয়াটোৱে অকল হেৰি কৰিব নালাগে, কাৰণ মই মানে পাই থৈছোঁ। তো এতিয়াই মানে মোৰ ইমানো মানে ভৰসা নাই, মানে কৰি গৈ আছোঁ, ভাল লাগে কাৰণে কৰি গৈ আছোঁ যিমানখিনিলৈকে পাৰোঁ সিমানেই। এতিয়া নাচ, অভিনয়, পঢ়া শুনা কেনেকৈ মেইনটেইন কৰি থাকা একেলগত তিনিটা বস্তু তেনেকেই মেইনটেইন কৰি থাকোঁ। পঢ়াৰ সময়ত পঢ়া, নাচৰ সময়ত নাচ, তেনেকৈ। আনকি মই শ্বুটিঙৰ মাজতো শ্বুটিং কৰিছোঁ দেই, মানে পঢ়াৰ মাজতো মই শ্বুটিং মানে হেৰি এক্সামৰ মাজত, এতিয়া মই হায়াৰ ছেকেণ্ডেৰী দি থাকোঁতে এক্সামৰ মাজতো মই মানে শ্বুটিং কৰিছিলোঁ। তেতিয়া অকণমান মোৰ ডিফিকাল্ট হৈছিলে মিলাবলৈ, কিন্তু হ'লেও আৰু ৰাতিটো নুশুই পিনি আৰু দি দিলোঁ আৰু এক্সামটো। এতিয়া শুনি আছোঁ কিবা নতুন প্ৰজেক্ট কৰি আছা, কি প্ৰজেক্ট? নতুন প্ৰজেক্ট তেনেকৈ চিৰিয়েল কৰি আছোঁ, আৰু ভগৱানে কৰাত আৰু প্ৰজেক্ট দিলেই হয় আৰু আগবাঢ়ি যাব পাৰোঁ। আশীৰ্বাদ। তোমালোকে তোমাৰ অডিয়েন্সৰ কাৰণে মই আশীৰ্বাদ দিব পৰা হোৱা নাই। হৈছে মই চবৰ পৰা, সৰু বাচ্ছা এটাও আশীৰ্বাদ দিব পাৰে, মই চবৰ পৰা আশীৰ্বাদ লওঁ। মোৰো হয় দেই, চবৰ পৰা ব্লেছিংছ লাগে, সৰু ডাঙৰ বুলি নাই, সেইটো হয়। সৰু বাচ্ছাখিনিও যেতিয়া আমাৰ ভিডিঅ' চাই ভাল পায়, সেইটো এটা আশীৰ্বাদ। একদম সেইকাৰণে এতিয়া ছ'চিয়েল মিডিয়াত তুমি যেতিয়া ভিডিঅ'জবোৰ দিয়া, অকল তোমাৰ বুলিয়েই নহয়, যেতিয়া মানুহে ভিডিঅ'জবোৰ দিয়ে বহুত মানে কিছুমান ক্ৰিটিচিজিম দেখা পাওঁ ন, বেয়া ভাল কমেণ্টছ এইবিলাক দিয়ে, সেইবিলাক তুমি কেতিয়াবা ফেচ কৰি পাইছানে? বহুত ফেচ কৰিছোঁ। তেতিয়া তোমাৰ কেনেকুৱা লাগে? মনটো বেয়া লাগে? আৰু জানা কমেণ্ট কোনে বেছি বেয়াকৈ দিয়ে? বহুত আপোন মানুহে বেছি বেয়াকৈ দিয়ে। মানে মই যোনটো মানে কমেণ্ট বেয়াকৈ য'ৰ পৰা আহিব, তো একাউণ্টটো যেতিয়া চাওঁ, ফেক একাউণ্ট। সেইটো আচলতে জেলাচিৰ কাৰণে হয়। প্লাছ বাহিৰৰ বহুতেও দিয়ে বা এনেকুৱা থাকেই, আৰু সেইটো এভইড কৰোঁ মই ডাইৰেক্ট ডিলিট কৰোঁ। মই ৰিপ্লাইও নিদিওঁ, হেৰিও নিদিওঁ, ডাইৰেক্ট মই ডিলিট কৰোঁৱে। নেগেটিভিটি ৰাখি লাভ নাই, ডাইৰেক্ট মই ডিলিট কৰি দিওঁ। কেতিয়াও পজিটিভনেছটো কেতিয়াও আহিব নোৱাৰে। আৰু মোৰ আকৌ মানে মই নাজানো মোৰ লগতে কিয় হয়, মোৰ অলৰেডি এবাৰ একাউণ্টটো বেণ্ড হৈ গ'ল। এতিয়াও মানে কি হয়, মানে কেতিয়াবা মোৰ কমেণ্টত আহে যে হেৰি কয়, ইউ আৰ মাই নেক্সট টাৰ্গেট একাউণ্ট বেণ্ড কৰিবলৈ। থ্ৰেটছ আহে মানে বহুত কিবা কিবি হেকাৰৰ পৰা, এনেকৈ হেৰিৰ পৰা। তো সেইবোৰৰ পৰা মানে মোৰ মানে মাইণ্ডটো মানে কিবা মানে বেয়া লাগে, আৰু মানে কিয় আহে মানে, সেইকাৰণে কেতিয়াবা লাগে তুমি নিজে হেণ্ডেল কৰি আছোঁ। প্ৰমোশ্যনৰ সেইখিনিত বাৰু মেনেজাৰ আছে, কিন্তু বাকীখিনিতো মই মানে একাউণ্ট মোৰ ওচৰতে আছে, নিজে হেণ্ডেল কৰি আছোঁ। কিন্তু সেইখিনি সময়ত অলপ বেয়া লাগে, আৰু যেতিয়া থ্ৰেটছবোৰ আহে যে একাউণ্টটো বেন কৰি দিম, হেক কৰি দিম, কিবা কিবি, এইবোৰ মানে কিয় আহে? মই একো ভুল কৰা নাইতো। মানে কিছুমানৰ কণ্টেণ্টবোৰ অলপ কিবা হ'লে সেইটো মই মানিছোঁ, কিন্তু মইতো ইমানো মানে বেয়া কণ্টেণ্ট দিয়া নাই। মই নাচিছোঁ বা কিবা ৰীল বনাইছোঁ, বা প্ৰমোশ্যনতো মই বেটিং ট্ৰেডিং সেইবোৰ কৰা নাই। সেইবোৰ কৰিলে আজিকালি বাৰু বেন বা হেক কৰে, কিন্তু সেইবোৰোতো নকৰোঁ। তেনেকুৱা অকল তোমাৰ লগতে হৈছে? নাই, বহুতৰ লগত হয়, কিন্তু মোৰ লগত বেছি হয়। মোৰ মানে মেনেজাৰে মানে কৈছে, আশ্ৰিতা তোমাৰ লগতে হ'লে কিয় হয়? মানে বেছি মৰম লগা, বেছি ইজি পাইছাগে। আৰু মোৰ ফলোৱাৰ্ছ ইমানো বেছি নাই যে মোৰ লগতে কিয় লাগি থাকে। মোৰ কেতিয়াবা এনেকুৱা লাগে যে মোৰ কোনোবা আপোন মানুহে তেহেঁতক মানে ফ'ৰ্চ কৰি আছে নেকি, যে এই একাউণ্টটো বেন কৰ, ভগৱানে কৰক তেওঁক অলপ কি কৰিব লাগে। এইটো কি কৰিব লাগে? মাৰি পেলাব লাগে নেকি? নাই, সেইটো নহয়। মই যোনখিনি কষ্ট কৰিছোঁ সেইখিনি পাব নালাগে, বাছ কিবা এটা আৰু বহুত জমনি দিয়ে তাই। এই হাঁহিটো জানানে, মই যেতিয়া শ্বুটিঙত যাওঁ হা, কোৰিঅগ্ৰাফাৰ এজন আছে বিমল দা বুলি, চিনি পাব পৰা। তেওঁ বহুত ভাল ভাল গান কৰি আছে। তেওঁ মই শ্বুটিঙত জাষ্ট এনেকৈ এণ্ট্ৰি মানে ৰাতিপুৱা পাওঁগৈ নহয়, আৰু একদম গোটেই হয় এনেকৈ যাওঁ নহয়, আৰু মই সোমাওঁগৈহে, বিমলে
অথনি অফ কেমেৰাটো একদম চবে জোকাই আছিলে তোমাক চবেই জোকাই আৰু মই হাঁহিটো এনেকুৱা আৰু এতিয়া কেমেৰাত কৈ আছো ন ক'ব পাৰে যে এইজনী কৰিছো বুলি কৈছে সেইটো নহয় দেই ভুল মানে কিছুমানে তলত কমেণ্টছ মই দেখুৱে কিছুমানে কিবা কৰিলে মানে এনেকুৱা কিছুমান মানে জমনি কিবা কৰিলে এই কৰিছো বুলি কৰিছে হেৰি কৰিছো বুলি কৰিছে সেইটো মোৰ বেয়া লাগে যোনটো হয় আৰু একদম এনেকুৱা কিবা আশ্ৰিতাৰ জীৱনত ভাল মুহূৰ্ত আছেনে একদম মনত পৰি থকা সদায় তুমি সেইটো সাঁচি ৰাখিব পৰা তেনেকুৱা কিবা মুহূৰ্ত আছেনে সেই ৰিয়েলিটি শ্ব'ত যেতিয়া জিকিছিলো উইনাৰ হৈছিলো সেইটো একদম খুব মানে এটা কেনেকুৱা লাগে মোমেণ্ট মানে বহুত মানে মই কান্দি গৈছিলো কাৰণ ইমানখিনি কষ্ট কৰি 6টা এপিছড 6টা ছিজন আছিলে মানে তো মানে ইমানখিনি কষ্টৰ ফলত যে পালো মোৰ বহুত বেছি ভাল লাগিছে প্লাছ ৱৰ্ল্ড ৰেকৰ্ডত যাওঁতে এই যে লেজাৰ লাইট শ্ব'টো হৈছিলে মনত আছে তোমাৰ মা একদম গুজবাম্পছ আহি গৈছিলে মানে সেইটো আৰু বহুত ৱৰ্ল্ড ৰেকৰ্ডত ইমানেই উৎপাত কৰিলো ল'ৰা কিমান জোকাৰিলো বেয়া বুলি নাভাবিব সেইটো ফূৰ্তিতে আৰু মানে মাষ্টাৰ ট্ৰেইনাৰ খিনি আমাৰ ধুনীয়া ল'ৰাখিনি জোকাইছিলা নে ধুনীয়া ল'ৰা বাদ দিছো আৰু ধুলীয়াই খুব জোকাইছিলে বহুত জোকালো আমাক একদম এনেকে দিও আই লাভ ইউ আমি নিদিও আমাক কয় ফোন নম্বৰ দিয়া নে ফোন নম্বৰ নাই নিদো এনে জোকা আৰু মানে মাষ্টাৰ ট্ৰেইনাৰ খিনি আমাৰ বহুত ভাল মানে বহুত ফ্ৰী আছিল আমাৰ লগত মানে বহুত বেছি ফ্ৰী আছিল মানে চিনি পোৱাই ইন্দুবা ৰাজশ্ৰী বাহত বহুত ভাল আছিল প্লাছ সেই লেজাৰ শ্ব'টো মানে একদম মানে বিৰাট মানে একদম ভাল লগা মুহূৰ্ত মানে কেতিয়াও পাহৰিব নোৱাৰা মুমেণ্ট আৰু তুমি তাত পাৰফৰ্ম কৰিছিলা কৰিছিলো ওকে ট্ৰেইনাৰ খিনিৰ একদম বেয়া অৱস্থা গম পাইছো আমিও পাইছো ইন্দুবা একদম মাত চাতটো কাৰো নাই ট্ৰেইনাৰবোৰো একদম ভাঙি অৱস্থা নাই মোৰ গোটেই মই নাছিলো এই বগাটোবোৰ নায়েই গোটেই কলা হয় মোক চিনিয়ে নাপায় কোনেও তেতিয়া ইমানেই কলা হৈ গলো মানে কৈছে নে তাৰপিছত সেই একদম কোনোবা যি মূৰ ঘূৰাই পৰিলে হস্পিটেল নে মাষ্টাৰ ট্ৰেইনাৰবোৰৰ সেইবোৰে আৰু বহুত কষ্ট হৈছিল মাষ্টাৰ ট্ৰেইনাৰবোৰৰ কিন্তু সেইটো এটা বহুত ভাল লগা মানে 2026ত যদি নিয়ে মানে জিতি কৰি হলেও যাবেই মানে এটা যদি এটা সেন্টেন্সত যদি ক'বলৈ দিয়ে তুমি কি বুলি ডেসক্ৰাইব কৰিবা আনফৰগেটেবল মোমেন্ট মানে একদম বহুত মানে ভাল লাগিলে ন আকৌ যাম ৰ'দত মুঠতে একদম ঘামি জামি কলা পৰি হলেও যামেই আৰু বহুত ফূৰ্তি কৰিলো